আজি সংবাদ মাধ্যমৰ জৰিয়তে আমি কেইটামান বিষয়বস্তুৰ ওপৰত স্পষ্টীকৰণ দিব বিচাৰিছোঁ। প্ৰথম, যোৱা 29 নৱেম্বৰ তাৰিখে আমাৰ বড়োলেণ্ড সচিবালয়ত যেটো ঘটনা সংঘটিত হ'ল, সেই ঘটনাটো খুবেই দুৰ্ভাগ্যজনক। কিন্তু এই ঘটনাটোৰ আলম লৈ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে যেটো তুলঙা মন্তব্য কৰিছে আৰু ইয়াৰ লগত হাঁৱৰ খাই যি ইপিপিএলক তেওঁ দোষাৰোপ কৰিব বিচাৰিছে, বদনাম কৰিব বিচাৰিছে যে ইপিপিএল দলে এই ঘটনাৰ লগত জড়িত আছে। গতিকে আমি তেখেতৰ যেটো তুলঙা মন্তব্য বা তেখেতে যেটো অপযোগ দিছে, ইয়াক আমি মছৰপুৰ জিলা কমিটি ইপিপিএল তৰফৰ পৰা আমি নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। কাৰণ এনেকুৱা এটা ঘটনাটো কোনোৱে নিবিচাৰে, কিন্তু সেই ঘটনাটো তাত যেটো ঘটিল, ক'বলৈ গ'লে তাত সেইদিনাখন তাত প্ৰশাসন আছে, তাত চৰকাৰখন তেওঁ নিজে চলাই আছে। গতিকে প্ৰশাসন আৰু নিজে চৰকাৰখন চলাই থকাৰ পিছতো তাত যেটো ঘটনা সংঘটিত হ'বলৈ পালে, ইয়াৰ বাবে দায়ী কিন্তু তেওঁ নিজেই, কাৰণ তেওঁ কণ্ট্ৰল কৰিব নোৱাৰিলে। আৰু দ্বিতীয়তে তেওঁ যি আমাৰ ইপিপিএল দল আৰু এপছু, ইপিপিএল মানে এপছু আৰু এপছু মানে ইপিপিএল বুলি যেটো তেওঁ কথা কৈছে, এইটো সম্পূৰ্ণ ভিত্তিহীন। কাৰণ এপছু এটা সুকীয়া এটা জাতীয় সংগঠন হয়, বড়ো জনগোষ্ঠীক নেতৃত্ব দি আহিছে। আৰু ইপিপিএল দল এটা ৰাজনৈতিক দল, আৰু এই দলত বিভিন্ন জাতি জনগোষ্ঠী ইয়াত অংশগ্ৰহণ কৰি বিটিআৰৰ উন্নয়নৰ হকে কাম কৰি আহিছে। গতিকে এইখিনিতে আমি এপছু আৰু ইপিপিএল কোনোপধ্যে এক হ'ব নোৱাৰে। কিন্তু তেওঁ 29 তাৰিখৰ ঘটনাটোৰ লগত সংগতি ৰাখি তেওঁ যেটো তুলঙা মন্তব্য দিছে যে ইয়াত এপছু আৰু ইপিপিএল জড়িত আছে, আৰু তেখেতৰ হাতত যদি কিবা তেনেকুৱা প্ৰমাণ আছে, তেওঁ প্ৰমাণটো আমাক দিব লাগে, ৰাইজৰ ওচৰত দাঙি ধৰিব লাগে। গতিকে যদি তেখেতৰ হাতত কোনো প্ৰমাণ নাই, গতিকে তেখেতে যাতে তেনেকুৱা উপলুঙা মন্তব্য আগ নবঢ়ায়, তাৰ কাৰণে আমি মছৰপুৰ জিলা ইপিপিএল তৰফৰ পৰা তেখেতক আমি আহ্বান জনাইছোঁ। কাৰণ যোৱা 5টা বছৰত আমাৰ প্ৰমোদ বড়োৰ নেতৃত্বত যি ধৰণে ইয়াত আমাৰ চৰকাৰখন চলি আছিল, সেই সময় ইয়াত কোনো আন্দোলন নাছিল, কোনো ৰেলী নাছিল, কোনো প্ৰটেষ্ট নাছিল। ইয়াত এটা শান্তিৰ পৰিৱেশ বিৰাজ কৰিছিল। কিন্তু হাগ্ৰামা মহিলাৰীয়ে চৰকাৰ গঠন কৰা 2 মাহৰ পিছতে ইয়াত শান্তি ভংগ হৈছে, ইয়াত জনসাধাৰণে শংকাত ভুগিবলৈ আৰম্ভ কৰিছে। আৰু ইয়াত যেটো এটা পৰিৱেশ সৃষ্টি হৈছে যে পূজা পৰ্বণত যি ধৰণৰ, উৎসৱত যি ধৰণৰ ইয়াত মদ ভাং জুৱা ইয়াত অনুষ্ঠিত হয়, যি জুৱা অনুষ্ঠিত হয়, যি মদ ভাং চলে, আৰু এই পৰিৱেশটোৱে সমাজখনক বিনিষ্ট কৰিছে। আজি আমাৰ বিটিচিৰ যুৱ প্ৰজন্মৰ ভৱিষ্যত ধ্বংস হৈছে। গতিকে এনেকুৱা এটা বিশৃংখল পৰিৱেশেৰে হাগ্ৰামা মহিলাৰীয়ে চৰকাৰখন চলাই আছে, আৰু আমি মছৰপুৰ জিলা ইপিপিএল কমিটি অনুভৱ কৰিছোঁ যে তেওঁ চৰকাৰখন চলোৱাত সম্পূৰ্ণ ব্যৰ্থ হৈছে। গতিকে তেওঁ ইয়াৰ বাবে যি পৰিৱেশ সৃষ্টি হৈছে বিটিচিত, ইয়াৰ বাবে হাগ্ৰামা মহিলাৰী নিজে দায়ী। গতিকে তেওঁ নিজৰ ব্যৰ্থতাটো ঢাকিবলৈ যোৱা 29 তাৰিখৰ যেটো বড়োলেণ্ড সচিবালয়ত যেটো ঘটনা সংঘটিত হ'ল, সেই ঘটনাটোত তেওঁৰ ব্যৰ্থতাটো ঢাকিবলৈ ইপিপিএলক তেওঁক জগৰীয়া কৰিছে। গতিকে আমি মছৰপুৰ জিলা হিচাপে আমি স্পষ্টীকৰণ দিব বিচাৰিছোঁ যে সেই ঘটনাত আমাৰ ইপিপিএল দল কোনোপধ্যেই জড়িত নহয়। আৰু যদি তেওঁ কিবা প্ৰমাণ আছে, কিবা তথ্য আছে, সেইখিনি আমি তেখেতক দাঙি ধৰিবলৈ আমি প্ৰত্যাহ্বান জনাইছোঁ। আৰু যদি নাই, তেতিয়াহ'লে সমাজখন মানে বিচলিত হ'ব পৰাকৈ তেওঁ যাতে উপলুঙা মন্তব্য তেওঁ আগ নবঢ়ায়, তাৰ কাৰণে আমি তেখেতক আহ্বান জনাইছোঁ। আৰু আমি ইপিপিএল তৰফৰ পৰা স্পষ্টীকৰণ দিছোঁ যে যোৱা 29 তাৰিখৰ যেটো ঘটনা, সেই ঘটনাটোত আমাৰ ইপিপিএল দল কোনোপধ্যে জড়িত নহয়।